কাহিনীটো এজন ফেমাছ বক্সাৰৰ হয় যিয়ে নিজৰ বক্সিং কেৰিয়াৰত সুন্দৰ প্ৰদৰ্শন কৰি আছিল। তেওঁৰ সংসাৰত পত্নী আৰু দুটা সন্তান আছিল, যাক লৈ তেওঁৰ জীৱন সুখেৰে ভৰি আছিল। তেওঁৰ জীৱনত সমস্যা তেতিয়াৰ পৰা আৰম্ভ হয় যেতিয়া তেওঁ এগৰাকী গাভৰু বক্সাৰ লগ পায়। দুয়োজনে ইজনে সিজনৰ প্ৰতি দুৰ্বল হৈ পৰে। তেতিয়াহ'লে আহক দেৰি নকৰি কাহিনীটো আৰম্ভ কৰোঁ। চিনেমাখনৰ কাহিনীটোত প্ৰথমে দেখুওৱা হয় ৰেমন নামৰ এগৰাকী সাউথ আমেৰিকান বক্সাৰক। তেওঁ এখন বক্সিং ফাইট কৰি থাকে, যিখন তেওঁৰ জীৱনৰ অন্তিমখন ফাইট আছিল, কাৰণ ইয়াৰ পিছত তেওঁ অৱসৰ ল'ব। ফাইটখন খেলিছিল এজন য়ং পাৱাৰফুল বক্সাৰৰ লগত। ফাইটখনত তেওঁৰ এগেইনষ্টৰ প্লেয়াৰজনে ৰেমনক বহুত মাৰিছিল যদিও নিজৰ অভিজ্ঞতাৰ বাবে খেলখনত উইনাৰ হৈছিল ৰেমন। প্ৰত্যেকবাৰৰ দৰে এইবাৰো তেওঁ সাউথ আমেৰিকান চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিছিল। খিতাপ দখল কৰাৰ পিছত ৰেমনে নিজৰ পৰিয়ালৰ লগতে নিজ অনুৰাগীৰ লগত পাৰ্টি চেলিব্ৰেশ্যন কৰে। আনন্দতে ৰেমনে যথেষ্ট ড্ৰিংক কৰিছিল আৰু নিজ পত্নীৰ লগত ডান্স কৰিছিল। ৰেমনৰ পত্নীয়ে ৰেমনক লৈ যথেষ্ট গৌৰৱ অনুভৱ কৰিছিল, কাৰণ ৰেমন নিজৰ বক্সিং কেৰিয়াৰত যথেষ্ট সফল আছিল আৰু সেইবাবে ৰেমন বহুত ফেমাছো আছিল। কিন্তু নিজ স্বামীয়ে খেলৰ বাবে পোৱা আঘাতৰ বাবে মনত বহুত দুখ পাইছিল ৰেমনৰ পত্নীয়ে। ৰেমনে বক্সিঙৰ পৰা অৱসৰ লৈ এতিয়া পৰিয়ালৰ সৈতে কোৱালিটি টাইম স্পেণ্ড কৰাৰ লগতে নিজ সন্তানক স্কুললৈ অনা নিয়া কৰিছিল ৰেমনে। পত্নীৰ লগত লগ হৈ এটা ব্যৱসায়ৰ বাবে ৰেমনে লোন ল'ব যায়, কিন্তু এই কামত সুখী হ'ব নোৱাৰি ৰেমন পুনৰ নিজৰ বক্সিং ট্ৰেইনিং চেণ্টাৰলৈ যায়, য'ত তেওঁ এজনী ধুনীয়া ছোৱালীক ট্ৰেইনিং কৰি থকা দেখে। স্কিপিং কৰি ৰেমনে ছোৱালীজনীক চাই আছিল। ছোৱালীজনীৰ প্ৰতি আকৰ্ষিত হৈ পৰিল ৰেমনে ছোৱালীজনীৰ বিষয়ে ট্ৰেইনাৰক সোধে আৰু ট্ৰেইনাৰে কয় যে তাই ইয়াত নতুনকৈ আহিছে আৰু তাইৰ নাম ডেব্ৰা। ট্ৰেইনিং শেষ কৰি ডেব্ৰা ট্ৰেইনিং চেণ্টাৰৰ পৰা ওলাই যায় আৰু তাইৰ পিছে পিছে ৰেমনেও যাবলৈ আৰম্ভ কৰে। ডেব্ৰাই অনুভৱ কৰে যে তাইক কোনোবাই ফ'ল' কৰি আছে। ডেব্ৰাই এটেক কৰি দিয়ে ৰেমনৰ ওপৰত। ডেব্ৰাই দেখে যে তাইক ফ'ল' কৰা লোকজন ফেমাছ বক্সাৰ ৰেমন হয়। তাইক ক্ষমা খোজে আৰু সোধে যে আপুনি মোক ফ'ল' কৰি আছিল নেকি? তেতিয়া ৰেমনে কয় যে নাই মই তোমাক ফ'ল' কৰা নাছিলোঁ। ৰেমনে ডেব্ৰাক লিফ্ট দিয়াৰ কথা সোধে, কিন্তু ডেব্ৰাই মনা কৰি দিয়ে। ট্ৰেইনিং চেণ্টাৰত ৰেমনে ডেব্ৰাক চাই থাকে আৰু ডেব্ৰায়ো এই কথা লক্ষ্য কৰি থাকে। এদিন ৰেমনে ট্ৰেইনিং চেণ্টাৰত গা ধুই থাকে আৰু তালৈ ডেব্ৰা আহে। প্ৰথমবাৰ দুইজন ইণ্টিমেট হয়। তাৰপিছত ডেব্ৰা আৰু ৰেমন ডেব্ৰাৰ ঘৰলৈ আহে। ডেব্ৰাই ৰেমনক সোধে যে মোৰ কি ভাল লাগে তোমাক? তেতিয়া ৰেমনে কয় যে তোমাৰ সকলো ভাল লাগে মোক। বহুত সময় একেলগে কটোৱাৰ পিছত ৰেমন যাবলৈ বিচাৰে, কিন্তু ডেব্ৰাই নাযাবলৈ অনুৰোধ কৰিছিল। ৰেমন যাবলৈ উঠে, তেতিয়া ডেব্ৰাই ৰেমনক তাইৰ লগত ফাইট কৰিব কয়। প্ৰথমে ধেমালি বুলি লৈছিল ৰেমনে, কিন্তু ডেব্ৰাই চিৰিয়াছলি ঘুচা মাৰিব ধৰে ৰেমনক, যাৰ ফলত ৰেমনেও ডেব্ৰাৰ মুখত এটা ঘুচা মাৰি দিয়ে আৰু ডেব্ৰাৰ মুখৰ পৰা তেজ ওলাই আহে। সেয়া দেখি ৰেমনে ডেব্ৰাক সাৱটি ধৰে। তাৰপিছত ৰেমনে ডেব্ৰাই কাম কৰা ঠাইত ড্ৰপ কৰি দিয়ে। ৰেমনে পুনৰ ফাইট কৰাৰ সিদ্ধান্ত লয়, যাৰ বাবে তেওঁ নিজৰ এজেণ্টজনক লগ কৰে আৰু নিজৰ ইচ্ছাৰ কথা কয়। ৰেমনে ৱৰ্ল্ড চেম্পিয়নশ্বিপত ভাগ ল'বলৈ বিচাৰে বুলি এজেণ্টক কয়। এজেণ্টে প্ৰথমে এই কথাত ইমান গুৰুত্ব দিয়া নাছিল, কিন্তু পইচা ঘটাৰ লোভত ৰেমনৰ কথা মানি লয়। ৰেমনে এতিয়া ডেব্ৰাৰ লগত বহুত সময় কটাব ধৰে। ৰাতি ৰেমন ঘৰত নথকা হ'ল। ৰেমনৰ পত্নীয়ে ৰেমনক এই বিষয়ে সোধে, তেতিয়া ৰেমনে মিছা বাহানা মাৰি পত্নীৰ মুখ বন্ধ কৰি দিয়ে। ঠিক সেইদৰে আকৌ এদিন ৰাতি ৰেমন ঘৰলৈ দেৰিকৈ আহে। ৰেমন বেডৰুমত সোমাব বিচাৰে, কিন্তু বেডৰুমৰ দৰ্জা খুলি নিদিয়ে ৰেমনৰ পত্নীয়ে, যাৰ বাবে ৰেমন বাহিৰৰ ৰুমত শুবলৈ বাধ্য হয়। কিন্তু ৰেমনৰ টোপনি নাহে। ৰেমন ডেব্ৰাৰ ঘৰলৈ গুচি যায়। ডেব্ৰা যেতিয়া ঘৰ সোমায়, ৰেমনক নিজৰ বেডৰুমৰ বিচনাত পায়। তেতিয়া ডেব্ৰাই ৰেমনক কয়, তুমি মোৰ হৈ যোৱা, তেতিয়া আমি কাৰো বাধা নোহোৱাকৈ একেলগে থাকিব পাৰিম। পিছদিনা যেতিয়া ৰেমনে ট্ৰেইনাৰৰ লগত প্ৰেক্টিচ কৰি আছিল, তেতিয়া ট্ৰেইনাৰে ৰেমনক সোধে যে কালি ৰাতি তুমি ক'ত আছিলা? তোমাৰ পত্নীয়ে মোলৈ ফোন কৰিছিল আৰু তোমাৰ কথা সুধিছিল। ৰেমনে ট্ৰেইনাৰৰ প্ৰশ্নৰ উত্তৰ নিদিয়ে আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কথা মাজত লৈ আনে। ট্ৰেইনাৰে কয়, তুমি ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কথা ভাবিব এৰি দিয়া, কাৰণ তোমাৰ বয়স হৈছে। আন এটা চিনত বক্সিং ট্ৰেইনিং চেণ্টাৰত ডেব্ৰাক ৰেমনে বক্সিং টিপছ দি থকা দেখা যায়, যি দেখি ট্ৰেইনাৰজনৰ ভাল লগা নাছিল। অলপ সময়ৰ পিছত তালৈ ৰেমনৰ এজেণ্টজন আহে আৰু ৰেমনক এখন চেৰিটি বক্সিং খেলৰ কথা কয়। লগতে কয় যে এই খেলত তুমি জয়ী হোৱাটো খাটাং আৰু আমি বহুত টকা ঘটিব পাৰিম। ৰেমনে এই খেলৰ বাবে সন্মতি জনায়। যেতিয়া ৰাতি ৰেমন ঘৰলৈ যায়, তেতিয়া ৰেমনৰ পত্নীয়ে সোধে যে যোৱা নিশা তুমি ক'ত আছিলা? ৰেমনে সেই কথাৰ উত্তৰ নিদি পত্নীৰ হাতত কিছু টকা দিবলৈ চেষ্টা কৰে। পত্নীয়ে চিঞৰি কয়, মই তোমাৰ সন্তানৰ মাক হয়, মোৰ পৰা তুমি একো লুকাব নোৱাৰা আৰু মোক তুমি সন্মান কৰিব শিকা। ৰেমনৰ ওপৰত পত্নীৰ যথেষ্ট খং উঠে আৰু গালি দি কান্দিবলৈ আৰম্ভ কৰে। ৰেমনে সাৱটি ধৰে আৰু তাৰ পিছত দুয়ো ইণ্টিমেট হয়। পত্নীয়ে ৰেমনক কয় যে মই তোমাক বহুত ভাল পাওঁ আৰু তোমাক মই হেৰুৱাব নিবিচাৰোঁ। কিছুদিন পিছত ৰেমনৰ বক্সিং মেচখনৰ দিন আহে। এইখন খেল আগৰ পৰাই ফিক্স থাকে, কিন্তু ৰেমনৰ অপনেণ্টে ৰেমনক বেয়াকৈ মাৰিবলৈ, যাৰ বাবে ৰেমনেও জোৰকৈ প্ৰহাৰ কৰি খেলখন জিকি যায়। খেলখনত ৰেমনৰ পত্নী উপস্থিত আছিল স্বামীক উৎসাহ দিবলৈ।
খেল জয়ী হোৱাৰ পিছত অনুৰাগী আৰু পৰিয়ালৰ লগত ৰেমন ব্যস্ত আছিল পাৰ্টি কৰাত। পাৰ্টি ড্ৰিংক শেষ হোৱাত ৰেমন যেতিয়া ড্ৰিংকছ আনিবলৈ বাহিৰলৈ যায় তেতিয়া বাহিৰত তেওঁ দেবৰাক দেখে। ৰেমন দেবৰাৰ ওচৰলৈ যায় আৰু দেবৰাক খঙত কয় যে তুমি ইয়াত কি কৰি আছা। তেতিয়া দেবৰা ৰেমনৰ ওচৰলৈ যায় আৰু জঁপিয়াই ৰেমনক সাৱটি ধৰে। তাৰপিছত দুয়ো ৰেমনৰ এটা চিক্ৰেট ঠাইলৈ গৈ দুয়ো পুনৰ আলিংগন হয়। নিশা কটোৱাৰ পিছত ৰাতিপুৱা দেবৰাই ৰেমনক সেই চিক্ৰেট ঠাইডোখৰৰ কথা সোধে। তেতিয়া ৰেমনে কয় যে এই ঠাইত মোৰ দেউতাই প্ৰেক্টিচ কৰিছিল। তেওঁৰ পিছত এই ঠাই মই ব্যৱহাৰ কৰোঁ আৰু এই ঠাইলৈ তুমি সদায় আহিব পাৰা আৰু ইচ্ছা কৰিলে ইয়াত থাকিবও পাৰা। দুয়োৱে ট্ৰেইনিং আৰু এক্সাৰচাইজ একেলগে কৰিব ধৰিলে। এদিন দুয়ো একেলগে ডিনাৰ কৰিবলৈ যায়। দেবৰাই নিজৰ বিষয়ে ক'ব লাগি যায় আৰু নিজৰ হোমটাউনৰ বিষয়েও। সেই হোমটাউনৰ এজন ফেমাছ বক্সাৰক ৰেমনে চিনি পাওঁ বুলি কয় আৰু তেতিয়া দেবৰাই কয় যে তেওঁ মোৰ দেউতা আছিল। এদিন গধূলি দেবৰাই ডান্স কৰি থাকে আৰু জোৰ কৰি ৰেমনক ডান্স কৰিবলৈ কয়। নাচি থাকোঁতে দেবৰাক ৰেমনে তাইৰ বয়ফ্ৰেণ্ডৰ কথা সোধে। দেবৰাই কয় যে মোৰ সকলো বয়ফ্ৰেণ্ডক তুমি হৰাই থৈছা। ৰেমনে বুজি উঠে যে দেবৰাৰ আগৰ সকলো বয়ফ্ৰেণ্ড বক্সাৰ আছিল। এই কথা ৰেমনৰ হজম নহয়। বহুত সময় উকলি গ'ল। ৰেমনে এটা দীঘলীয়া সময় নিজৰ পৰিয়ালক লগ কৰা নাছিল। এদিন ৰেমনে নিজৰ সন্তানক লগ কৰিবলৈ স্কুললৈ যায়। স্কুল অথৰিটিয়ে ৰেমনৰ পত্নীক খবৰ দিয়ে আৰু তেওঁৰ পত্নী স্কুল আহে। পত্নীয়ে ৰেমনক বহুত গালি দিয়ে আৰু এই সম্পৰ্কত তাই সুখী নহয় বুলি ৰেমনক জনায় আৰু তাই ডাইভৰ্চৰ কথা উল্লেখ কৰে ৰেমনক। লগতে কয় যে নিজ সন্তানৰ লগত তাই ইটালী শ্বিফ্ট হ'ব। ৰেমনৰ পত্নীৰ লগত ৰেমনৰ বক্সিং ট্ৰেইনাৰজনো লগত আছিল, যাৰ কাৰণে ৰেমনে ট্ৰেইনাৰজনক বহুত বেয়া ব্যৱহাৰ কৰে। ৰেমনে নিজৰ পৰিয়াল হেৰুৱাই পেলাইছিল। লাহে লাহে তেওঁৰ জীৱন ধ্বংস হৈ আছিল। ৰেমনে ক'তো ফাইট কৰাৰ সুবিধা পোৱা নাছিল। ইয়াৰ আগতে ৰেমনক তেওঁৰ এজেণ্টে ছাউথ আমেৰিকা চেম্পিয়নশ্বিপত পুনৰ ভাগ ল'বলৈ কৈছিল, কিন্তু ৰেমনে কৈছিল যে এই চেম্পিয়নশ্বিপ মই আগতে বহুতবাৰ জিকি থৈছোঁ, মই ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিব বিচাৰোঁ। ৰেমনে ছাউথ আমেৰিকা চেম্পিয়নশ্বিপত ভাগ নলওঁ বুলি কয় এজেণ্টক। যিহেতু ৰেমনে একো খেল খেলাৰ সুবিধা পোৱা নাছিল, সেয়ে তেওঁ এজেণ্টক ফোন কৰি এজেণ্টে কোৱা খেলসমূহত ভাগ লোৱাৰ ইচ্ছা দেখায়। লগতে ৰেমনে এজেণ্টৰ লগত এটা চৰ্ত কৰে যে মোৰ ফাইট হোৱাৰ আগত দেবৰাৰো ফাইট হ'ব লাগিব। ৰেমনে বিচাৰিছিল যাতে দেবৰাও ছাকচেছ হয়। ফাইটিঙৰ দিন আহি পৰে। দেবৰাই ভাল খেল প্ৰদৰ্শন কৰে আৰু দেবৰা জয়ী হয়, যাৰ বাবে ৰেমন বহুত সুখী হয়। এতিয়া ৰেমনৰ খেল আছিল। ৰেমনৰ অপনেণ্ট বহুত শক্তিশালী আছিল। ৰেমন ফাৰ্ষ্ট ৰাউণ্ড হাৰি যায়। ৰাউণ্ড শেষ হোৱাৰ পিছত ৰেমনে দেবৰালৈ চায় আৰু দেখে যে দেবৰাই ৰেমনৰ ফাৰ্ষ্ট ৰাউণ্ড হৰাক লৈ একো ৰিয়েকশ্যন নাই, বৰঞ্চ তাই এজেণ্টৰ লগত কথা পতাত ব্যস্ত। ৰেমনৰ বহুত দুখ লাগে আৰু জেলাছ ফিল কৰে। পৰৱৰ্তী ৰাউণ্ড আৰম্ভ হয়। খেলত ৰেমনৰ মন নালাগে, যাৰ বাবে ৰেমনে বহুত মাৰ খায় আৰু বহুত বেয়াকৈ ৰেমন হাৰি যায়। দেবৰা ৰেমনৰ ওচৰলৈ আহে আৰু সোধে তুমি কেনেকৈ হাৰি গ'লা। তেতিয়া ৰেমনে কয় যে তুমি মোক বৰবাদ কৰি দিলা। ৰেমনে নিজ ফেমিলি হেৰুৱাই পেলাইছিল। তেওঁৰ জীৱন ধ্বংস হৈ পৰিছিল। বক্সিং কেৰিয়াৰো শেষ হৈ গৈছিল। এই খেল হৰাৰ বাবে ৱৰ্ল্ড চেম্পিয়নশ্বিপতো খেলাৰ সুযোগ হেৰুৱাইছিল ৰেমনে। ফাইট শেষ হোৱাৰ পিছত এজেণ্ট ৰেমনৰ ওচৰলৈ আহে আৰু কয় যে তুমি এতিয়াও এজন চেম্পিয়ন হয়। লগতে এজেণ্টজনে ফাইটৰ পইচা ৰেমনৰ হাতত দি দিয়ে। ৰাতি দেবৰাই এজেণ্ট আৰু নিজৰ অনুৰাগীৰ লগত পাৰ্টি কৰি আছিল। ৰেমন তালৈ যায় আৰু যোনে দেবৰাৰ লগত ডান্স কৰি আছিল তাক বহুত বেয়াকৈ মাৰে। তাৰপিছত দেবৰাক নিজৰ লগত লৈ আনে। দেবৰা কান্দি আছিল। ৰেমনে দেবৰাক একেলগে এটা নতুন জীৱন আৰম্ভ কৰাৰ কথা কয়, কিন্তু দেবৰা ৰেমনৰ লগত থাকিব বিচৰা নাছিল, কাৰণ দেবৰাৰ এক্স বয়ফ্ৰেণ্ডৰ দৰে ৰেমনো এজন লুজাৰ হয়। দেবৰাই ৰেমনক এৰি গুচি যায়। ৰেমনে এতিয়া নিজকে বহুত দুখী অনুভৱ কৰে আৰু বহুত পস্তাই থাকে। বন্ধুসকল, কাহিনীটো শুনি কেনেকুৱা লাগিল জনাব। যদি ভাল লাগে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ এই চিনেমাখনৰ নামটো কি জানিব ইচ্ছা আছে তেতিয়াহ'লে এটা কমেণ্ট কৰি মোক সুধিব। ধন্যবাদ।